তো হে গাইজ আপোনালোকে জানানে মানে আমি ইউটিউবত বস্তু এটা দিলে ইউটিউবত কপিৰাইট ক্লেম কিয় আহে মানে ইউটিউবত আমি এটা ভিডিঅ' আপলোড কৰি দিলোঁ তাত সং এটা আমি আপলোড কৰি দিলোঁ হে আপলোড কৰাত অলপ পিছতে কপিৰাইট ক্লেম আহি যায় গতিকে কপিৰাইট ক্লেমটো কিয় আহে আৰু আমি এটো কেনেকৈ ৰিমুভ কৰিম যেনিবা আমাৰ তাত কপিৰাইট লাগি গ'ল কিন্তু আমি এটো ৰিমুভ কেনেকৈ কৰিম আৰু এই কপিৰাইট ক্লেম মানে তেতিয়া লাগে মানে সেইজন ব্যক্তি মানে সেইজন ইউটিউব চেনেলটোৰ পৰা সেইজনৰ ইউটিউব চেনেলৰ পৰা আমি যদি ইউটিউবৰ ভিডিঅ'টো আনি গেলে আমাৰ চেনেলত আপলোড দিওঁ তাত মানে সেই চেনেলটোত ইউটিউব কন্টেন্ট আইডি দিয়া থাকে ইউটিউবৰ পৰা সেইকাৰণে আমাৰ এই চেনেলটোত 10 সেকেন্ড হওক বা 20 সেকেন্ড হওক সেই সংটোত মানে কপিৰাইট ক্লেম লাগি যায় গতিকে এই কপিৰাইট ক্লেমটো আমি ৰিমুভ কৰিব লাগিব গতিকে কপিৰাইট ক্লেমটো থাকিলে কিন্তু ইউটিউবটো বন্ধ হৈ নাযায় কিন্তু পাছত মনিটাইজ হৈ যোৱাৰ পিছত সেই ইউটিউবটোৰ পৰা সেই ভিডিঅ'টোৰ পৰা আপুনি আৰ্ন কৰি আছে কিন্তু সেই পইচাটো আপুনি নাপায় কিন্তু পাব সেইজন ব্যক্তিয়ে আৰু সেইজন ব্যক্তিয়ে মানে কৰিবৰ বাবে দুভাগ মানে তাত লিখা থাকিব ধৰ শ্বেয়াৰ কৰিব পাৰিব তো আপুনিও পাব পাৰে নাইবা তেখেতেও পাব পাৰে এনেকুৱা মানে 50% বস্তুটো পাব পাৰে আৰু নাইবা আপোনাৰ ভিডিঅ'টো টেম্পৰেলি ব্লক কৰি দিব পাৰে সেইজন ব্যক্তি যিজনৰ পৰা আপুনি মিউজিক বা ভিডিঅ'টি আনি আপোনাৰ চেনেলত দিছে কিন্তু কপিৰাইট ক্লেম আৰু দুটা আছে এটা ষ্ট্ৰাইক আৰু ষ্ট্ৰাইকটো কেতিয়া হয় আজি নকওঁ এটা নতুন ভিডিঅ'ত কৈ দিম গতিকে আজি কপিৰাইট ক্লেমটো কেনেকৈ ৰিমুভ কৰিব লাগে আৰু ৰিমুভ ক'ত কৰিব লাগে গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি আমাৰ হোম স্ক্ৰীনলৈ আহি গ'লো আৰু আমি গুগল ক্ৰমলৈ যাব লাগিব যেহেতু গুগল ক্ৰমত যোৱাৰ পিছত আমি ইয়াতে সাৰ্চ কৰিব লাগিব YT ষ্টুডিঅ' লগইন বুলি আহিয়ে গৈছে এনেকৈ সাৰ্চ কৰি দিয়াৰ পিছত আহি যাব আৰু সাৰ্চ কৰি দিলোঁ এতিয়া YT ষ্টুডিঅ' ওপেন হৈ গৈছে যোৱাৰ পিছত নেটটো অকমান স্লো এতিয়া সাৰ্চ হৈ আছে আৰু আহি যাব আহি যোৱাৰ পিছত মানে কেনেকৈ কপিৰাইট ক্লেম ৰিমুভ কৰিব লাগে হেতু দেখাই দিম গতিকে আহক আৰু চাওক গতিকে এটা কাটি দিলোঁ কাটি দি ফেলা আমি এতিয়া যাম কন্টেন্ট ইউটিউব YT কন্টেন্ট বুলি লিখা আছে এটো কন্টেন্টলৈ যাম আমি এতিয়া কন্টেন্ট বুলি লিখা আছে আৰু এতিয়া কন্টেন্ট আহি গলে ইয়াতে ভিডিঅ'বোৰ শো হ'ব যদি আপোনালোকৰ বহুত ভিডিঅ' আছে আৰু আপোনালোকে বিচাৰি থাকিব নালাগে আমি ইয়াতে যাম ফিল্টাৰত যাব লাগিলে ইয়াতে অপচন আহিব অপচন ইয়াতে কপিৰাইট ক্লেম ইয়াতে কপিৰাইট ক্লেম আহি যাব যেটাত আছে আপোনাৰ সব ভিডিঅ' কপিৰাইট ক্লেম আহি যাব ইয়াতে যেটো এটাত আছে গতিকে এটা আহি গৈছে আৰু এতিয়া আমি এটো ৰিমুভ কৰিব লাগিলে আমি যাব লাগিব ইয়াতে কপিৰাইট ক্লেমত আমি টাচ কৰি দিব লাগিব টাচ কৰি দিলো দি ফেলা সি ডিটেইলছত লাই দিব লাই দিয়াৰ পিছত আপোনাৰ সাতখন আহি যাব ইয়াতে নট এফেক্টেড কাৰণ ভিডিঅ'টো কোনো এফেক্ট নহয় গতিকে ভিডিঅ'টো কোনো এফেক্ট নহয় আৰু পাবলিশ হৈছে আৰু ইনএলিজিবল আছে গতিকে এটো ইনএলিজিবল হৈ আছে ইউটিউবৰ কাৰণে এটো আপোনাৰ কাৰণে নহয় আৰু মনিটাইজ হোৱাৰ ক্ষেত্ৰত আপোনাৰ যেতিয়া এই চেনেলটো মনিটাইজ হ'ব তে মনিটাইজ হৈ যোৱাৰ পিছত আপোনাৰ চেনেলটো যেতিয়া এই ভিডিঅ'টোৰ পৰা আৰ্নিং কৰি থাকিব এই পইচাটো আপুনি নাপায় এই পইচাটো পাব আপুনি যিজন ব্যক্তিৰ পৰা আনিছা সেইজনে পাব এতিয়া আমি ৰিমুভ কৰিব লাগিলে ইয়াতে সিলেক্ট একচন ইয়াতে সিলেক্ট একচন দেখিছে ইয়াতে যাব লাগিব যাৰ পিছত এই বাকি কিটা মোটা এতিয়া শো কৰা নাই গতিকে কিবা হেৰি টেম্পাৰ কানেকচনৰ কাৰণে হয়তো সাৰ্ভাৰৰ কাৰণে শো কৰা নাই যেটো আপোনাৰ ইয়াতে ট্ৰিম আউট সেগমেন্ট এটো আপুনি কৰিলে ধৰ আপোনাৰ যিখিনি ঠাইত কপিৰাইট লাগিছে মানে ভিডিঅ'টো যিমান দিগল তাৰ ধৰ 10 সেকেন্ড আপোনাৰ কপিৰাইট লাগিছে আপুনি সেইখিনি কাট কৰি দিব পাৰিব বা আপুনি নেক্সট আছে ৰিপ্লেস সং এই সংটো আপুনি চেঞ্জ কৰি দিব পাৰে ধৰ আপুনি সংটো দিছে আপোনাৰ সংটোত কপিৰাইট লাগিছে এই আপোনাৰ গানটোত কপিৰাইট লাগিছে সেই গানটো আপুনি হলাই দিব পাৰিব আৰু মিউট সং আৰু আপুনি নাইবা সেই পুৰা সংটো মিউট কৰি দিব পাৰিব আৰু নাইবা ইয়াতে অপচন আহিব অনলি মিউট যিখিনি মানে আপোনাৰ গানটোত কপিৰাইট লাগিছে সেই গানটোতহে সেইখিনিহে মিউট কৰিব লাগে সেইখিনি হেতু অপচন আহি যাব তলত গতিকে আপোনালোকে চাব আৰু ডিসপুট এই ডিসপুট ওয়ার্ডটো আপুনি তাৰমানে যদি আপোনাৰ ভিডিঅ'টো দিয়াৰ পিছত আপুনি ধৰ কপিৰাইট আহি গ'ল কিন্তু আপুনি ইউটিউবক কমেন্ট কৰি জনাও কমেন্ট মানে তাতে কমেন্টত লিখি পেলা আপুনি জনাও তেতিয়া ইউটিউবৰ গাইডলাইনে চাই পেলা আপোনাৰ বস্তুটো ঠিকে আছে নে নাই কিহৰ কাৰণে লাগিছে তেতিয়া যদি ঠিকে আছে তেতিয়া সেই কপিৰাইটটো খুলি দিব
গতিকে আপোনালোকে বুজিয়ে পালে যিহেতু মই বুজাই দিলোঁ ক্লিয়াৰলি। গতিকে আপোনালোকৰ যদি ভিডিঅ'ত কপিৰাইট লাগিছে তেতিয়া আপোনালোকে এনেকৈ আহিব আৰু প্ৰচেছটো ক্লিয়াৰ কৰিব, তেতিয়া আপোনালোকৰ কপিৰাইট ক্লেইম ৰিমুভ হৈ যাব। গতিকে আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ, আৰু এদিন লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।